নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। মই আজি আপোনাক নাৰিকল আৰু সৰিয়হৰ মাছৰ জোল কেনেকৈ বনাই তাকে দেখুৱাম। ইয়াৰ কাৰণে লাগিব সৰিয়হ, নাৰিকল, আদা, নহৰু, শুকান জলকীয়া আৰু এটা পিঁয়াজ। এইখিনি মই মিক্সিত পেষ্ট বনাই লওঁ। এইখিনি মই পেষ্ট বনাই ল'লোঁ। এতিয়া মাছখিনি নিমখ আৰু হালধি সানি নিমখ দিলোঁ, মোৰ বেছি নহয় 200 গ্ৰাম মান এই কাচকাঠ মাছ। এইখিনি এতিয়া ভাজি লওঁ। মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই মাছ ভজা তেলখিনিতে সৰিয়হখিনি ভাজিম। মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। আমাৰ মাহঁতে কৈছিল মাছ ভজা তেলত বোলে মাছৰ আঞ্জা ৰান্ধিলে সোৱাদ হয়। এতিয়া মই পিঁয়াজখিনি অলপ ৰঙা হোৱাকৈ ভাজি লওঁ। এতিয়া মই পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত শুকান মছলাখিনি দি দিম। হালধি গুড়ি দিলোঁ আধা চামুচ, জিৰাৰ গুড়ি দিলোঁ। মই আদা নহৰু এই পেষ্টত ইয়াৰ লগতে পেষ্ট কৰিব দিছোঁ আদা নহৰুখিনি। এইখিনি এতিয়া দি 1 মিনিটমান ভাজিম। নাভাজিলে কাঁচা এটা গোন্ধ থাকিব, সেইকাৰণে অলপ ভাজি ল'ব লাগে। নাৰিকলটো গৰম থাকিব। এইখিনি 1 মিনিটমান ভজাৰ পিছত মই অকণমান পানী দিলোঁ। অকণমান 1 চামুচমান লাল মিৰ্চি দি দিলোঁ। সৰিয়হখিনি ভজা হোৱাৰ এতিয়া মই পানী দি দিম। পানী মই বেছি নিদিওঁ, 1 বাটি মানে দিম। সৰিয়হৰ বতাতে অলপ মই নিমখ দিছিলোঁ, এতিয়া আৰু মই অলপ দিছোঁ। আপোনালোকৰ যিমান লাগে সেইখিনিয়ে দিব। এতিয়া ইয়াতে মাছ দি দিম। মাছ দি অলপ ঢাকনি মাৰি দিওঁ। 15 মিনিটমান পিছত মোৰ সৰিয়হৰ আঞ্জা হৈ যাব। মোৰ সৰিয়হৰ আঞ্জাখন হৈ গ'ল। এতিয়া অলপ ইয়াত আদা অকণমান এনেকৈ ছটিয়াই দিছোঁ। এইখিনি মোৰ এতিয়া নমাই দিওঁ। সৰিয়হ আৰু নাৰিকলৰ মাছৰ কাৰী মোৰ হৈ গ'ল। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।